তো গাইজ ফাইনেলি আজি ৰাসৰ উপলক্ষে আজি অকণমান আপোনালোকক দেখুৱাম কি হয় কেনেকুৱা হয়। তো বলক চাওঁগৈ, লগৰকেইটা আহি আছে মানে, তো সেইটো লগত একেলগে যাওঁ। ফাইনেলি লগৰকেইটা পাই গ'লোহি, প্ৰকাশ বিকি এয়া যাব লৈছোঁ আৰু পাই গ'লোহি। আহি আছো এতিয়া। তো গাইছে আহি আছোঁ, তো এনেকুৱা ডেক'ৰেশ্যন কৰিছে। তো গাইজ ফাইনেলি পাই গ'লোহি এতিয়া। আমাৰ ভিতৰখন দেখুৱাই আছোঁ কেনেকুৱা কি হয়। পাই গ'লোহি এতিয়া ৰুম মানে দেখুৱাম মানে য'ত মানুহ বহিব এতিয়া। গাইজ পাই গ'লোহি এতিয়া ৰুমত এয়া চবতকৈ ঠিক কৰি আছে মানে এতিয়া হ'ব নাই মানে চাওক এতিয়া মানে আহি ৰাস ইয়াতে হ'ব মানে কিবা কাম চাম লাগি আছে। আমাৰ লাইব্ৰেৰী হয়। তো আপোনাৰ পেইণ্টিঙৰ ৰুমটো দেখুৱাই আছোঁ, য'ত নাই যিখিনি দেখুৱাই আছোঁ আপোনালোকক এবাৰ চাই থাকক এবাৰ। ইয়াতে এয়া পেইণ্টিং মানে ইয়াত পেইণ্টিং কৰা হ'ব, দেখুৱাই দিছোঁ এবাৰ ভালকৈ। ইয়াত মানে পেইণ্টিং কৰা হ'ব ধুনীয়াকৈ, ইয়াত যিখিনি আপোনাৰ পাত লৈছে তো এইখিনি মানে আপোনাৰ ইয়াত কাম হ'ব মানে চাওক এতিয়া হ'ব। তো ইয়াত এয়া বস্তু চব দিছে চাওক, ৰজা চজা বহা মানে এইবোৰ মানে দেই ধুনীয়া দেখুৱাব হ'ব। তো বাকীখিনি চাই থাকক, দেখুৱাই থাকিম পিছলৈ। দোকানখিনি কিমান দোকান আছে দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক এতিয়া। আগত ইয়াতে কাণতে এটা নামঘৰ আছে, চাই থাকক। ঘৰলৈ গৈ থাকোঁ, ৰাস যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া আহিম, ঠিক আছে। এতিয়া গৈ থাকোঁ, ঠাণ্ডা লাগিছে, পূৰা কাপোৰ চাপোৰ পিন্ধি আহি লওঁ। তো প্ৰায় ধুনীয়া ডেক'ৰেশ্যন কৰিছে মানে আৰু পূৰা এইবাৰ বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। পাই গ'লোহি। তো ভিডিঅ' চাই কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব।